দাদা যিহেতু ৰবিবাৰে শিৱৰাত্ৰি আহি আছে, হয় শিৱৰাত্ৰিৰ দিনাখন শিৱলিংগত কি দিব নালাগে? চোৱা পূজা বুলি ক'লে আমি তুলসীৰ কথা কওঁ, কিন্তু শিৱৰাত্ৰি কোনো কাৰণে শিৱলিংগত তুলসী পাত দিব নালাগে। তুলসী পাতৰ বাহিৰেও ৰঙা ফুলো শিৱক দিয়াটো বাধা আছে। লগতে পৰাপক্ষত কুমকুম এই যে আমি যি দিওঁ সিন্দুৰ, সেয়াও একেবাৰে দিব নালাগে। কেতেকী ফুল বুলি এটা ফুল আছে, কেতেকী ফুলো দিব নালাগে। বহুতে কি কৰে, ডাইৰেক্ট নাৰিকলৰ পানী, বিভিন্ন ঠাইত নাৰিকলৰ পানী দিয়া যায়, কিন্তু নাৰিকলৰ পানীও নিদিয়ে, ডাইৰেক্ট গোটা নাৰিকল শিৱলিংগত দি পেলাই ওচৰত যদি তুমি তাৰপিছত ভাঙিব পৰা সেইটোও কৰিব পৰা যায়, ডাইৰেক্ট কিন্তু দিয়া নাযায়। তাৰ বাহিৰেও প্ৰথম কথাটো হৈ গ'ল শিৱলিংগত যেতিয়া কি দিব লাগে, নিজাটো ক'লোৱে দিব লাগে হ'ল ধৰক বেলপাত। 108টা বেলপাত যদি নিজৰ নাম গোত্ৰ লিখি পেলাই ৰেড মাৰ্কাৰে বা মানে ৰঙা চন্দনেৰে, তেতিয়াও ভাল। লগতে ধতুৰা ফুল, আকন্দৰ ফুল, এইকেইটা বস্তু বহুত ইম্পৰ্টেণ্ট। লগতে বেল, যদি আমি গোটা বেল পাওঁ, বেলো শিৱলিংগত দিব পৰা যায়। এই শিৱলিংগত এইখিনি দিয়াৰ বাহিৰেও গাখীৰ, পানী বা পঞ্চামৃতেৰে যদি অভিষেক কৰা যায়, পঞ্চামৃত মানে গাখীৰ, দৈ, মৌ, ঘিউ আৰু চেনি, এইখিনি যদি শিৱলিংগত অভিষেক কৰা যায়, নহ'লে কোনোবা যদি টকা পইচাৰ বহুত অসুবিধা চলি আছে, তেতিয়াহ'লে তোমাৰ কুঁহিয়াৰৰ ৰসেদি দিব পাৰে, মৌ দিব পাৰে, এই ধৰণৰ বস্তু বহুতখিনি সহায় কৰে।